বন্ধুসকল, আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। শাওণ মাহ শিৱ বাবাৰ মাহ। এই মাহ শিৱ বাবাৰ অতি প্ৰিয় মাহ। এই কাৰণে এই শাওণ মাহত যিসকল ব্যক্তিয়ে সঁচা আৰু শুদ্ধ অন্তৰেৰে শিৱ বাবাক স্তুতি কৰে বা কিবা বিচাৰে সেয়া পূৰণ হয়। শিৱ বাবাৰ আশীৰ্বাদত নৱগ্ৰহেও সেইজন ব্যক্তিক সহায় কৰিবলৈ আৰম্ভ কৰে। যি ব্যক্তিক নৱগ্ৰহে সহায় কৰে সেই ব্যক্তিৰ জীৱনলৈ দুৰ্ভাগ্য আহিবই নোৱাৰে। নৱগ্ৰহে তেতিয়াহে সহায় কৰে যেতিয়া শিৱ বাবাৰ কৃপা সেইজন ব্যক্তিৰ ওপৰত থাকে। আজি এই ভিডিঅ'ত এক বিশেষ উপায়ৰ বিষয়ে ক'ম। যিকেইটা উপায় এজন ব্যক্তিয়ে এই শাওণ মাহত কৰি পেলালে তেওঁৰ জীৱনলৈ কোনো বিপদ আহিবই নোৱাৰে। তাৰ আগতে আপোনালোকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰক আৰু শুদ্ধ অন্তৰেৰে কমেণ্টত লিখক ওম নমঃ শিৱায় বুলি, যাৰ দ্বাৰা শিৱ বাবাৰ আশীৰ্বাদ এই শাওণ মাহত আপোনালোকেও লাভ কৰিব পাৰে। আজি আমি এক ইণ্টাৰেষ্টিং টপিকৰ ওপৰত কথা পাতিম, যাৰ মূল বিষয় হ'ল পৰুৱা। পৰুৱাক বহু সময়ত আমি গুৰুত্ব নিদিওঁ, সিহঁতক ভৰিৰ তলত মোহাৰি পেলাওঁ। পৰুৱা বহু কষ্টকৰ প্ৰাণী হয় আৰু একতাৰে থাকে। পৰুৱাৰ বিষয়ে বৈজ্ঞানিকসকলে বহু ৰহস্য উদ্ঘাটন কৰিছে। যেনে পৰুৱাই নিজৰ মাজত কথা পাতে, নগৰ সাজে, খাদ্য ভাণ্ডাৰ তৈয়াৰ কৰাৰ সকলো কৌশল জানে আৰু নেটৱৰ্ক ব্যৱস্থা বহু প্ৰভাৱশালী হয়। সিহঁতে মিলিতভাৱে পাহাৰ খহাই পেলাবৰ পৰা শক্তিৰে পুষ্ট হয়। পৰুৱাৰ কথা আৰু কিমান কম। পৰুৱা বহু যোগ্য হয়। আমাৰ জীৱনৰ পথ প্ৰদৰ্শক হিচাপেও বহুতে পৰুৱাৰ কথা ক'ব বিচাৰে। আপোনালোকে জানে, যেতিয়া এজন ব্যক্তিক অসফলতাই ঘেৰি ধৰে, যেতিয়া তেওঁ ভাঙি পৰে, তেতিয়া তেওঁৰ হেৰুৱা বিশ্বাস ঘূৰাই আনিবলৈ পৰুৱাৰ কথা কোৱা হয়। পৰুৱাৰ দৰে তেওঁক একাগ্ৰতাৰে কষ্ট কৰি যাবলৈ উপদেশ দিয়া হয়, যাৰ দ্বাৰা তেওঁ সফলতা লাভ কৰিব পাৰে। বন্ধুসকল, আপোনালোকৰ ঘৰতো যদি পৰুৱা আছে তাৰ বাবে আপোনালোকে ভয় নকৰিব। আজি আমি আপোনালোকক ক'ম পৰুৱাই কেনেকৈ আপোনালোকলৈ শুভযোগ বা অশুভযোগ কঢ়িয়াই আনে। কোনবোৰ পৰুৱাই আপোনালোকৰ জীৱনলৈ পজিটিভ এনাৰ্জি আনে আৰু কোনবোৰে নিগেটিভ এনাৰ্জি আনে। বন্ধুসকল, যদি আপোনালোকৰ ঘৰত পৰুৱাই বাহ লৈছে তেন্তে আপুনি ভাগ্যৰ ধনীও হ'ব পাৰে বা ফকীৰো হ'ব পাৰে। প্ৰথমে আপোনালোকে মন কৰক, আপোনালোকৰ ঘৰত ব্ৰাউন কালাৰৰ পৰুৱা নে ক'লা ৰঙৰ পৰুৱা বেছি আছে, কাৰণ ইয়ে ক'ব আপোনালোকৰ পৰুৱাৰ লগত জড়িত ভাগ্যৰ বিষয়ে। প্ৰতিটো জীৱৰ দেহত ভগৱানে বাস কৰে। ক'লা পৰুৱাত ভগৱান বিষ্ণুৱে বাস কৰে আৰু শনিৰ আধিপত্য এই ক'লা পৰুৱাৰবোৰৰ ওপৰত থাকে। সেইকাৰণে যদি আপুনি ভাবে আপোনাৰ বৈকুণ্ঠ প্ৰাপ্তি ঘটক বা বৈকুণ্ঠত বিষ্ণু ভগৱানৰ সান্নিধ্য লাভ হওক, তেন্তে এই ক'লা পৰুৱাবোৰক চাউলৰ গুড়ি খুৱাওক। যিসকলে চাউল আৰু চেনি মিলাই গুড়ি কৰি এই পৰুৱাবোৰক খুৱায়, সেইসকলৰ সৌভাগ্য উদয় হয় আৰু জীৱনৰ সকলো অসফলতা নোহোৱা হয়। বন্ধুসকল, আপোনালোকৰ জীৱনলৈ যদি বহু বাধা আহি আছে বা প্ৰতিটো ক্ষেত্ৰত বিফল হৈ আছে, তেন্তে এই কামটো কৰক। সকলো বাধা আঁতৰি যাব, সফলতাই আপোনাৰ ভৰি চুব। আপুনি শুকান নাৰিকলৰ গুড়ি বনাই তাত চেনি মিহলাই পৰুৱাক খাবলৈ দিয়ক। তেন্তে সকলো নিগেটিভ এনাৰ্জি যিয়ে আপোনাৰ শৰীৰত বাস কৰি আছে নোহোৱা হৈ যাব আৰু আপোনাৰ ঘৰলৈ পজিটিভ এনাৰ্জি আহিব। বন্ধুসকল, যদি আপুনি বাদামৰ গুড়িৰ লগত অলপ চেনি মিহলাই পৰুৱাক খুৱায়, তেন্তে আপোনাৰ চাকৰিত পদোন্নতি, ব্যৱসায়ত লাভ আৰু প্ৰতিযোগিতাত সফলতা লাভৰ প্ৰবল সম্ভাৱনা আহি পৰে। প্ৰিয় বন্ধুসকল, এতিয়া আপোনালোকক জনাম কি ৰঙৰ পৰুৱাই আপোনাৰ জীৱনলৈ সৌভাগ্য আৰু কি ৰঙৰ পৰুৱাই দুৰ্ভাগ্য কঢ়িয়াই আনে, বা তেনে পৰুৱা আপুনি যদি সপোনত দেখে ই কি বুজায়। বন্ধুসকল, বিভিন্ন গ্ৰহ যেনে শনি, ৰাহু, কেতু এইবোৰক পাপী গ্ৰহ হিচাপে ধৰা হয়। এই সকলো পাপী গ্ৰহৰ প্ৰভাৱ লাঘৱ পৰুৱাই কৰিব পাৰে।
যদি শনিদশা চলি আছে বা কুদৃষ্টি পৰিছে তেনেহ'লে আটা গুড়িৰ লগত চেনি মিহলাই পৰুৱাক খোৱালে গ্ৰহৰ দোষ নোহোৱা হয়। ইয়াৰ দ্বাৰা উন্নতিৰ বাটত যি বাধা আহে সি লাঘৱ হয় আৰু উন্নতিৰ পথ প্ৰশস্ত হয়। যদি ৰাহু কমজোৰ হয় তেনেহ'লে পৰুৱাক চেনি খুৱাওক, সকলো ঠিক হৈ যাব। যদি আপোনালোকৰ জীৱনলৈ গ্ৰহ দোষ আহিছে তেন্তে আপোনালোকে মিঠা ৰুটি বনাই পৰুৱাক খুৱাওক, ই সকলো সমস্যা দূৰ কৰিব। আপোনালোকৰ ওপৰত মা লক্ষ্মীৰ সুদৃষ্টি পৰিব। বন্ধুসকল, যি ঘৰত ক'লা পৰুৱা দেখা যায় সেই ঘৰত ভাগ্য উদয় হ'বলৈ আৰম্ভ কৰে। আপোনাৰ নাম চৌপাশে বিয়পিবলৈ আৰম্ভ কৰিব। ধন সম্পত্তিৰ যুগো আহি আছে। যদি ঘৰত ৰঙা ৰঙৰ পৰুৱা দেখিবলৈ পায় বা তেনে পৰুৱাই লগত কণী লৈ গৈ থকা দেখে, ধৰি লওক ঘৰলৈ বিপদ আহি আছে। ঘৰত অশান্তি হ'ব, বেমাৰ আজাৰ হ'ব আৰু অৰ্থক্ষয় হ'ব। গৃহকন্দল হোৱাৰো প্ৰবল সম্ভাৱনা থাকে। বন্ধুসকল, যদি আপোনালোকে সপোনত কম পৰিমাণৰ পৰুৱা দেখা পায় তেন্তে ই শুভ সময়ৰ আগমনৰ কথা কয়। যদি বেছি পৰিমাণৰ পৰুৱা দেখে ই বেয়া দিনৰ আগমনৰ কথা সূচায়। বন্ধুসকল, যদি এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেন্তে আপোনালোকৰ ফ্ৰেণ্ড ৰিলেটিভ সকলোৰে মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে পৰুৱাইও তেওঁলোকৰ জীৱনলৈ কিছু শান্তি সমৃদ্ধি সুখ কঢ়িয়াই আনিব পাৰে। ধন্যবাদ।